हेलो एवरीवन गुड इवनिंग आज এটা নতুন ভিডিও লৈ আহিছো মই এতিয়া বনাই আছো হালকা ফুলকা স্নैक्स মানে বিস্কিট পাপড়ি চাট তো লাসালে খাব বিচাৰিছে তো এতিয়া পাপড়ি নাই মুততে সেইকাৰণে বিস্কুটেৰে পাপড়ি চাট বনাম আপোনালোকে ঘৰত বনাইছে নে যদি কোনো বনোৱা নাই তো বনাই চাব বহুত টেস্টি হয় মই আজি নহয় বিশেষকৈ মই বনাও তেনেকৈ বিস্কুটেৰে পাপড়ি চাট বহুত টেস্টি হয় তো আজি আপোনালোকক বনাই দেখাই আছো আপোনালোকে ঘৰত বনাই পেলাই খাব আৰু যদি কোনো বনাইছে খাইছে তেনেহ'লে কমেণ্ট কৰি জনাব তো আৰম্ভ কৰোঁ বনাবলৈ প্লেটকেইটা বহুত ডাঙৰ হ'ল সৰু প্লেট নাই ঘৰত সেইটো কাৰণে উপায় নাই ডাঙৰতে দি দিম খাবলৈ সুবিধা কৰিছে ডাঙৰ কাৰণে অলপ নিমখ নিদিলেও হয় যদি আপোনালোকে দিব বিচাৰে দিব পাৰে মই অকল নিমখ দিম তাৰমানে ভেজিটেবল দি আছে তো নিমখটো দিলে হজম হয় টেষ্টটো অলপ বাঢ়ে এইটো মানে মই অকল নিমখ দি আছোঁ মই অকণমানি ইয়াতে ইমলি তেতেলীৰ অকণমানি বনাই থৈছিলোঁ যদি নাই আপোনালোকৰ ঘৰত নিদিলেও চলিব চচ দিলে হয় বা চচ দিব পাৰে আৰু যদি খেজুৰৰ চচ আছে তেতিয়া বেছিয়ে ভাল হয় আৰু যদি নাই নৰ্মেল যিটো আমাৰ হট এণ্ড চুইট সেইটোও দিব পাৰে আৰু মই ইয়াতে অকণমানি ইমলি এইটো দি আছোঁ মানে খাবলৈ বৰ ভাল লাগে অলপ অকণ দিছোঁ বেছি দিয়া নাই যদি মই ইয়াতে চচ দিলে এতিয়া মই চচটো অকণ বেছিকৈ দিম লাষ্ট ফিনিচিং ওপৰৰ পৰা ধনিয়া পাতেৰে গাৰ্নিছ কৰি দি আছোঁ দেখিবলৈ ধুনীয়া লাগে আৰু লগতে গোন্ধটো খুব ধুনীয়া লাগে ফ্ৰেছ ধনিয়া